खुलुमबाय नोंथाङा नायगासिनो दङ बड'लेण्ड खौरां दिनै बड'लेण्ड खौरांनि स्टुडिअ आं रमेन बर' गिबि रादाबखौ नोंथांमोननो होनो लादों 4 नं जामदुवार मंडल कासियाबारि भिसिडिसिनि सिङाव थानाय नब्लाङाव बीजेपी दोलोआ कोविड-19 नि सायाव सांग्रांथि सोलोंथाइ होदों 4 नं जामदुवार मंडल कासियाबारि भिसिडिसिनि सिङाव थानाय नब्लाङाव बीजेपी दोलोआ कोविड-19 नि सायाव सांग्रांथि सोलोंथाइ होदों गसाइगाव महकुमानि सिङाव थानाय कासियाबारि भिसिडिसिनि नब्लाङाव 4 नं जामदुवार मंडल बीजेपीनि बानजायनायाव कोविड-19 नि सायाव सांग्रांथि सोलोंथाइ एबा फोरोंथाइ होदों बे हाबाफारियाव नुजाथिफैयो बीटीसीनि मावफुं सोद्रोमा मुस्रि रेवरेवा नारजि आहारि बिथाङा बिथांनि अनगायैबो गोबां मानगोनां आलासिफोर लोगोसे ओनसोलनि गोबां मेलेमजिबिफोर आरो बीजेपीनि गुबुन गुबुन बिबानाव थानाय सोद्रोमाफोरा नुजाथिफैयो रायजो कमिटिया जिला कमिटिर निर्देश मते आमार जमदुवार मंडल बीजेपीर এটা প্রোগ্রাম রয়েছে এটো হইছে স্বাস্থ্য স্বয়ংসেবক অভিযান হেলথ ভলান্টিয়ার্স অপারেশন এতুলি আমি এটা মিটিং পাতিছো ইয়াত আমি রাইজক বুজাই দিছো যে আমি রাইজক কেনেকৈ সাবধানতা রাখি পেলাই বেমার আজাৰৰ পৰা বচাবৰ এটা আমি রাইজক বুজাইছো আৰু তেওঁলোকে আমাৰ যে কাৰ্যকৰ্তাবিলাক আছে যে ভলান্টিয়াৰবিলাক আছে তেওঁলোকে নিজৰ গাঁৱত গৈ ৰাইজক বুজাব যে কৰোনা কোভিড-19 যে বেমাৰ তাৰ বিৰুদ্ধে আমি কেনেকৈ যুঁজ দিব পাৰোঁ এইটো আমি ইয়াত শিকাই দিছোঁ আৰু তাৰ মেইন কাৰণটো হৈছে আমি আমাৰ অঞ্চলত যে আমি বিজেপিৰ যিমানখিনি কাৰ্যকৰ্তা আছে যে কৰ্মকৰ্তা আছে যেগুলো আমার অফিসিয়ালস আছে তেওঁলোকে নিজেও সবে নিজে মানে নিজক বচাব লাগিব নিজৰ অঞ্চলত নিজৰ গাঁৱত যিখিনি মানুহ আছে ৰাইজ আছে সিহঁতক বচাব লাগে এইটো দায়িত্ব আমাক দিছে তাৰ দায়িত্বটো হৈছে কি আমি সকলে সজাগ কৰিব লাগে কৰোনা হলে কি হয় সিম্পটমবিলাক কি হয় আমি এইটো মানে বুজি আজি লৈছো আৰু বুজাই দিছো এইখিনিকে আমাৰ কাৰ্যকৰ্তাবিলাক কৰিব আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কি দায়িত্ব ল'ব লাগে বা আমি কি কৰিব লাগে এইটো আমি বুজাই দিয়া হৈছে কাৰণ আমি করোনা ভাইরাস এটা বীজাণু এটা ভাইরাস যি ভাইরাসৰ ঔষধ নাই ক'বলৈ গ'লে কাৰণ আমি এতিয়া পজিটিভ পাওঁ হস্পিটেলত তেওঁলোকক ট্ৰিটমেণ্ট কৰা হয় তেওঁলোকক করোনা যে ভাইরাস এইটো নিৰ্মূল কৰাৰ কাৰণে নিশ্চয় ট্ৰিটমেণ্ট কৰা নহয় সাইড এফেক্টবিলাক হয় 6-7টা মান ঔষধ দিয়া হৈছে এইটো সাইড এফেক্টৰ কাৰণে দিয়া হয় কিন্তু কেনেকৈ করোনা যে ভাইরাস এইটো নিৰ্মূল কৰিব এইটো দিয়া নহয় গতিকে এইটোৰ পৰা বচাবলগীয়া আমি নিজকে সজাগ কৰি থব লাগে তাৰ কাৰণটো হৈছে আমি সকলোৱে মাস্ক পৰিধান কৰিব লাগিব ডিষ্টেন্সিং মেইনটেইন কৰিব লাগিব আৰু ভ্যাকচিন ল'ব লাগিব এই তিনিটা বস্তুই আমি নিজক বা আমাৰ ৰাইজক করোনাৰ পৰা বচাৰ একমাত্ৰ উপায় গতিকে আমি ৰাইজক বুজাই দিছোঁ আমাৰ কাৰ্যকৰ্তাবিলাক গাঁৱে গাঁৱে বুজাব गसाइगावनिफ्राय फुंखाफोर गारिनि रिपर्ट बड'लेण्ड खौरां नैथि रादाबाव दङ बिटिआर गोरखा समाजा गिबि खेब गायसननाय फोरबो खुंदों चिरां जिल्ला हाथिसार भिसिडिसिनि सिङाव थानाय दादगारि कमिउनिटि हलाव गोरखा समाजा बेनि प्रतिष्ठा दिवस समारोहखौ गिबि खेब खुंनाय जायो बे हाबाफारियाव बाहागो लानानै गाहाय आलासि हिसाबै एमसिएलए माधव चेत्री आरो गोरखा समाजनिफ्राय गोबां दैदेनगिरिफोरा नुजाफैनो हायो আজি আমাৰ বিশেষকৈ বিটিআৰ গোৰ্খা সমাজ যে যোৱা বছৰ বিটিআৰ হোৱাৰ পিছত আমাৰ বিটিআৰ ৰেকৰ্ড 27 জানুৱাৰী দিনাখন মানে 2020 27 জানুৱাৰী দিনা আমাৰ হল তাৰপিছত বিটিআৰত বসবাস কৰা গোৰ্খাসকলে মানে বিটিআৰত এটা মানে সংগঠনৰ এটা চিন্তা চৰ্চাটো কৰিছে তাই সেই নাম লৈ বিশেষকৈ যোৱা বছৰ 2020 চনৰ 21 আগষ্ট দিনাখন কাজলগাঁৱত মানে বিটিআৰত থকা বিভিন্ন বুদ্ধিজীৱীসকল একলগ হৈ এটা সংস্থাৰ নাম দিছে যে সংস্থাৰ নামটো আছিল বিটিআৰ গোৰ্খা সমাজ তো সেই বিটিআৰ গোৰ্খা সমাজে আজি দিনাখন মানে 1 বছৰ মানে সম্পূৰ্ণ কৰিছে তো সেই প্ৰথম বিশেষকৈ ফাউণ্ডেশ্যন ডে প্ৰতিষ্ঠা দিৱস যাক বুলি কয় এইটো আজি ইয়াত চিৰাং জিলাৰ বিটিআৰৰ চিৰাং জিলাৰ হাতিসাৰ গাঁৱত এইটো সম্পন্ন হৈ আছে তো এই উদ্দেশ্যটো আগত ৰাখি ইয়াত এই সভাটো চলি আছে এই তিনিটা একটত আমি চিন্তা কৰিছোঁ আৰু চাইছোঁ বিশেষকৈ বিএসসি একটটো এনে আমাৰ কাৰণে মানে যি একো নাছিল তথাপিও
BSc একৰ্ডৰ চিফ তেখেত মানে প্ৰেম সিং ব্ৰহ্মই বহুত কাম মানে গোৰ্খাৰ কাৰণে কৰি গৈছে যিটো আমি আমাৰ গোৰ্খাসকলে বিটিআৰত বসবাস কৰা গোৰ্খাসকলে পাহৰি নাযায় তাৰপিছত আমি নেক্সটত আমি আন এজন 2003 যি BTC একৰ্ডটো হ'ল 10 ফেব্ৰুৱাৰীত এই BTC একৰ্ডো আমি চাইছোঁ এই BTC একৰ্ডৰ মুৰব্বী তেখেত শ্ৰীযুত হাগ্ৰাম মহিলাৰী ডাঙৰীয়া প্ৰায় 17 বছৰ মানে BTC শাসন কৰিছে কিন্তু এই 17 বছৰ শাসনত মানে বিটিআৰত বসবাস কৰা গোৰ্খাসকলৰ মানে কোনো তেনে ধৰণৰ মানে উন্নয়ন বা কোনো তেনে ধৰণৰ মানে এটা জাতিৰ যি সমস্যাটো যি বুলি কয় এই সমস্যাটো সমাধান হৈছে বুলি আমি দেখা নাই কিন্তু এতিয়া 2020 27 জানুৱাৰী দিনাখন যি বিটিআৰ একৰ্ড হৈছে এই একৰ্ডটো সম্পূৰ্ণৰূপে আমাৰ বিশেষকৈ নেতৃত্ব দিছে সেই সময়ৰ মানে নিখিল বড়ো ছাত্ৰ সংস্থাৰ সভাপতি তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ নেতৃত্বত আমিও তেখেতৰ লগত আছিলোঁ সেই সময়ত এই একৰ্ডে কিন্তু মানে বিটিআৰৰ বিশেষকৈ যি প্ৰপ'জ বড়োলেণ্ড যি বড়োসকলৰ এটা সপোন আছিল এই সপোনটোলৈ তেখেতে আন্দোলন কৰি আজি যি বিটিআৰ একৰ্ডটো কৰিল তো সেই বিটিআৰ একৰ্ডত স্পষ্টভাৱে ইয়াত বসবাস কৰা বিভিন্ন জনগোষ্ঠীয়ে সম অধিকাৰ সম উন্নয়ন হ'ব বুলি তেখেতে কৈ আছে তো আমি এইটো বাস্তৱত আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ গোৰ্খাসকলৰ যি লং পেণ্ডিং মানে যিবিলাক কামবিলাক আছিল আজি 17 বছৰ নোহোৱা আমি এতিয়াৰ বিশেষকৈ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ BTCৰ চিফ তেখেত শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মানে বহুত কাম মানে হৈছে বুলি আমি অনুমান কৰিছোঁ নাই এনে প্ৰটেক্টেড ক্লাছ আজি দিয়া নহয় প্ৰটেক্টেড ক্লাছটোতো আমাৰ আগৰ পৰাই আছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লক যেতিয়া এই ট্ৰাইবেলবিলাকৰ ভূমিৰ সংৰক্ষণৰ কাৰণে যি বেল্ট এণ্ড ব্লকটো বনোৱা হ'ল সেই সময়ৰ পৰাই মানে তাত বসবাস কৰা আন জনগোষ্ঠীক যেনেকৈ সান্তালীবিলাকক তাতে অধিকাৰ দিয়া হৈছে আৰু বিশেষকৈ নেপালীসকলক নেপালী গ্ৰেজাৰ কাল্টিভেটাৰ হিচাপে তাত ৰখা হৈছিল মাথোন এটাই কথা আমি ডিমাণ্ড কৰিছিলোঁ এই গ্ৰেজাৰ কাল্টিভেটাৰ হিচাপে আজি আমাৰ মানুহ নাই আজি তেনেকৈ কোনোবা খুঁটি পালন কৰা গৰু পালন কৰা বা কৃষকসকল মাত্ৰ হৈ থকা নাই আমি কৈছিলোঁ কমপ্লিট নেপালী গ্ৰেজাৰ কাল্টিভেটাৰটো হটাই তাতে এটা শব্দটো আমি আনিব লাগে এইটো হৈছে গোৰ্খা তো বিশেষকৈ এই গোৰ্খা নাম অনাৰ ক্ষেত্ৰত আমাৰ বিটিআৰৰ চিফ তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক ছাপোৰ্ট কৰিছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেত শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই তাত এটা ভাল পদক্ষেপ লৈছে আৰু এটা আমি আজি বাস্তৱত পৰিণত হ'বলৈ দেখা পাইছোঁ এটা আছে বিটিআৰ একৰ্ডটো কৰা সময়ত আমাৰ দিল্লীতো বিজেপি চৰকাৰ আছিল অসমতো বিজেপি চৰকাৰ আছিল নিশ্চয় তেওঁলোকে চিন্তা কৰিব বিটিআৰ একৰ্ড এটা কৰাৰ পিছত এই একৰ্ডৰ প্ৰত্যেক দফাবিলাক কেনেকৈ আমি ইয়াতে কাৰ্যান্বয়ন কৰিম আৰু বিশেষকৈ শান্তি চুক্তি হিচাপে ইয়াত বিভিন্ন মানে NDFBৰ পৰা আৰম্ভ কৰি বিভিন্ন দল মানে এক্সট্ৰিমিষ্ট গ্ৰুপবিলাক আগুৱাই আহি ইয়াত যি ধৰণৰ এটা শান্তি চুক্তি কৰিছে আৰু বিভিন্ন দল সংগঠন বিটিআৰত বসবাস কৰা বিভিন্ন তেনেকৈ মানে জাতিৰ নেতৃত্বত ল'ব পৰা বিভিন্ন যিবিলাক আমাৰ উগ্ৰবাদটো বিশ্বাস কৰি মানে জংঘলত যোৱা হাবিত যোৱা এই সকলো ভাই ভনীসকলক একেলগে আনি তেওঁলোকৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ বিটিআৰৰ চিফ ডাঙৰীয়াই চেষ্টা কৰি আছে এটা সম্পূৰ্ণ শান্তিৰ পৰিৱেশ এটা আনি বিটিআৰটো ভাল গঠন কৰিব তেওঁ যি কাম কৰি আছে ইয়াত কিন্তু আমি হাগ্ৰামা মহিলাৰী ক'ত যায় আজি বিজেপি যাব না কংগ্ৰেছত যাব একমাহ আগততো কংগ্ৰেছৰ লগতে আছিল এতিয়া আমি বিজেপিত যাব না ক'ত যাব ইয়াত এই বিষয়টো আমাৰ কাৰণে ডাঙৰ বিষয় নহয় আমি তাত একো নাভাবোঁ স্যার এটা কথা দাঁতগিরির পৰা দেওশ্ৰীলৈকে মইনা হস্তে বিভিন্ন গাঁৱত বন হস্তে বহুত অত্যাচাৰ কৰি আছে এই সন্দৰ্ভত আজিলৈকে বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই এই সন্দৰ্ভত আপুনি কি এটা কথা ইয়াত আছে বন্য হস্তীৰ বিশেষকৈ এইটো এৰিয়াটো অলপ এলিফেণ্ট জ'ন বুলিও কোৱা হয় যিবিলাক হাবি জংঘলবিলাক আছিল তেখেতসকলক এই মানে ঘূৰি ফুৰা সময়ত অলপ অসুবিধা হৈছে বোধহয় খাদ্যৰ নাটনিবিলাকো হৈছে যাৰ কাৰণে আমাৰ গাঁৱে ভূঞে বন্য হস্তীবিলাক সোমাই আছে ৰাইজে অলপ অসুবিধা পাইছে এইটো আমি আওকাণ নকৰোঁ কিন্তু ইয়াৰ পৰা ৰাইজক কেনেকৈ মানে অলপ সুবিধা বা অলপ আমি সেৱা কৰিব পাৰিম এইটো আমি আলোচনা কৰিম মই আজি শুনিলোঁ আপোনালোকৰ মাধ্যমৰ পৰা ইয়াত আহি মই নিশ্চয় ইয়াৰ পৰা গৈ বন বিভাগৰ লগত আমাৰ বিশেষকৈ DFO বিলাকৰ লগত আলোচনা কৰি কিবা এটা ব্যৱস্থা কৰিবৰ কাৰণে তেওঁলোকক মই মানে অনুৰোধ জনাম ধন্যবাদ চিৰাং দাঁতগাৰীনিफ्राय প্ৰফেসৰ নাৰ্জাৰীৰ ৰিপৰ্ট বদলাइन खौरां बेनि थामथि रादाबाव चिरां जिल्लानि आस्राबारि VCDCनि मेम्बारखौ जाख्ल'दों होननाया नंखाय अजद होनायनि सायाव खेंफोरथिदों हुंग्रि VCDCनि मेम्बार ममिता सरेना चिरां जिल्लानि आस्राबारि VCDCनि सिङाव थानाय
पश्चिम गलाजार गामिनि रायजो राजाफ्रा दैबानानि अनसुंथाइ एबा रिलिफनि माइरं मोनैखौ लानानै थांनाय 20 आगस्ट खालाराव खौरां बिजोंनि गेजेरजों ममिता सरेन मेम्बारनि सायाव अजद होदोंमोन। बेखौ लानानै भिसिडिसि मेम्बार ममिता सरेना गावनि हेंथायै होजानाय गामियारि अजदा नंखाय होननानै बुङो आरो जेबो जाख्लनाय गैया आरो गावजों गाव पार्टिनि खोथा लानानैसो माखासे मानसिया दावराव खालामदों होननानै बुंथियो। जायफोर 40 नखरा माइरं मोननांगौ दंमोन बिनि गेजेराव 30 नखरनो राननानै हरनाय जादों आरो माखासे 10 नखरफोरा लांफैयाखै। नाथाय बिसोरनो हरनो थाखाय 3 पेकेट माइरंखौ दोननाय जादों होननानै मेम्बार ममिता सरेना खौरांगिरिफोरनि गेजेरजों फोरमायथिदों। ইয়াত মানে যোৱা এইটো বানপানীৰ বিষয়ে চাউলৰ কাৰণে কেলেংকাৰী হৈছে। চাউলৰ কেলেংকাৰীটো এনেকুৱা, আমি 40 জনৰ লিষ্ট দিছিলোঁ, 40 জনৰ চাউল আহিছে আৰু 40 জনৰ চাউলৰ পৰা আমাক সোমেশ্বৰ মাৰ্ডি নামৰ ব্যক্তিজনে 2 বেগ চাউল বিচাৰিছিল। এই 2 বেগ চাউল নপোৱাৰ কাৰণে মিডিয়াবিলাকক মাতি আনি অবজেকশ্যন লগাইছিল। বানপানী হৈছিল 14 তাৰিখত হৈছিল। 15 তাৰিখৰ সন্ধিয়া চাউল আহিছিল ৰেচনটো। আমি যিটো 40 জনৰ ইয়াত আমি 25 জনক ভগাই দিছোঁ আৰু 5 জনৰ দুখীয়া মানুহৰ চাউল আছে, এইটো আমি ভগাই দিয়া নাই। এতিয়ালৈকেও আছে 3 বেগ চাউলটো। মই অৰুণোদয় আঁচনিৰ বিষয়ে যিমান মানুহক যিটো BCDCত মেম্বাৰ, মই BCDCৰ পৰা যিটো অৰুণোদয় আঁচনি ওলাইছে এই আঁচনিৰ বিষয়ে মই এইটোৱে ক'ব বিচাৰিছোঁ। মই অৰুণোদয় আঁচনিটো আমাৰ গাঁৱৰ মানুহবিলাকক দিছোঁ। এতিয়া 7 জন মানুহক দিছোঁ অৰুণোদয় আঁচনিটো। মই দিছোঁ গাঁৱৰ মানুহ, এইবিলাক যদি মই গাঁৱৰ মানুহ নকোৱা হ'লেহেঁতেন তেনেহ'লে এইবিলাক মানুহ ক'ৰ পৰা পাব? মই চাউল দিছোঁ আৰু বাদ বাকী চাউলটো যিবিলাক মানুহ দুখীয়া শ্ৰেণী মানুহ আছে এইবিলাক মানুহৰ কাৰণে চাউল মই 3 বস্তা এতিয়াও ৰাখিছোঁ। মানে ইহঁতে মোৰ পৰা সিদ্ধান্ত লোৱা নাই, মানে চাউল ৰাখিছে না ৰাখা নাই, বা মোৰ ওচৰত আহিব লাগে মেম্বাৰ হৈ পেলাই কিবা সুধিব লাগে, মীমাংসা কৰিব লাগে। মোৰ ওচৰত মীমাংসা কৰিবৰ কাৰণে অহা নাই। ইহঁতে মোৰ ঘৰত যোনে আহিব ইহঁতে কৈছিল মানে যোন ব্যক্তিয়ে যাব, মানে গাঁৱৰ ৰাইজই যাব, তাক আমি জৰিমনা বিচাৰিম। 5,000 টকা মোৰ মেম্বাৰৰ ঘৰত আহিলে বোলে 5,000 টকা জৰিমনা বিচাৰিব। এইটো ইহঁতে আগত লিপিবদ্ধভাৱে লিখিছে, প্ৰচিডিং লিখিছে। তাতে এইটো সোমেশ্বৰ মাৰ্ডি লিখিছে, লগতে আমাৰ মংগল সিং মাষ্টাৰ, ডাম্বল হেমব্ৰম আৰু এফালে হপা মুৰ্মু এইবিলাকে লিখিছে। এইবিলাক লিখাৰ কাৰণে এতিয়া ইহঁতে মোৰ ওচৰত কোনো সিদ্ধান্ত লোৱা নাই বোলে চাউলে কিমান পাইছে, কিমান পোৱা নাই, কিমান দুখীয়া মানুহৰ চাউল ৰাখিছে না ৰাখা নাই, এইবিলাক কথাও মোৰ লগত সোধ-পোছ নকৰাকৈ এতিয়া মিডিয়াৰ মাতি আনি পেলাই মোক এনেকুৱা কৈছে। এইটো মই কম, এইটো মানে মোৰ চাউলৰ বিষয়ে কোনো অবজেকশ্যন নহয়, এইটো পাৰ্টিৰ ওপৰতহে অবজেকশ্যনটো পৰিছে আৰু মেম্বাৰৰ ওপৰত। মোক ইহঁতে আগৰ পৰাই কৈ আছিল আমাক আপি মেম্বাৰ নালাগে, বোৱাৰী মেম্বাৰ নালাগে, আমি UPPৰ পাৰ্টিৰ মেম্বাৰ নাৰাখিম, আমাক BPFৰ মেম্বাৰ লাগে। এইকাৰণে মানে আজি চাউলৰ বিষয়ে এইটো 3 বস্তা চাউল, বাকী চাউলটো ইয়াত 3 বস্তা দিছোঁ। যিবিলাক 10 জন মানুহে মানে পোৱা নাই, এইবিলাক 10 জন মানুহৰ চাউল ইয়াতে ৰাখিছোঁ আমি। আপনার নামটো কি? সিংৰাই মুৰ্মু, গাঁও পশ্চিম গোলাঘাট। আপনার ইয়াতে কি বানপানী হৈছিল নেকি? বানপানী হৈছে। কিমান ঘৰ? আমাৰ 21 ঘৰ। চাউল পাইছিল না পোৱা নাই চৰকাৰৰ পৰা? পাইছে। কিমানকৈ পাইছে? এতিয়া সুধিবাৰ নাজানো ছাৰ। কিমান ঘৰৰ মানুহ পাইছে? 21 ঘৰ। চিৰাং দাঁতগাড়ীनिफ्राय प्रमेश्वर नार्जारिनि रिपर्ट बड'लेण्ड खौरां।
दानिया सम सफैबाय बड'लेण्ड खौरांनि गासैबो नायगिरि नोंथांमोननिफ्राय बिदाय लानानै बड'लेण्ड खौरांनि गासैबो नायगिरि नोंथांमोननिसिम अननाय मोजां मोननाय आरो सिबिनायखौ बावहरफिननानै दिनैनि रादाबखौ एसेबां फोजोबनाय जाबाय गोजोन्थों।